ইক্ৰামুল ইছলামৰ কথাৰে ইক্ৰামুল হকৰ কণ্ঠৰে মই শ্বহীদ বীৰ যোদ্ধাই কৈছোঁ। মা, অ' মা, আহি চোৱা নাই এবাৰ। ৰক্তাক্ত শৰীৰে মোৰ পিয়াসত চটফটাই আছে। চকুজুৰি মেল নোখোৱা হৈছে। সহিব নোৱাৰা হৈছোঁ মা মৃত্যুৰ কৰণ যন্ত্ৰণা। মোৰ দৰে কত মুক্তিযোদ্ধাৰ ৰক্তৰে বৈ গৈছে বিষাদৰ নলা। প্ৰতিটি বেত্ৰাঘাতত চিঞৰি উঠে কান্দনৰ শব্দটি আজি শুনিব নোৱাৰা হৈছোঁ মা। শৰীৰৰ মাংসবোৰ খহাই নিছে নিষ্ঠৰ লুণ্ঠনকাৰী সংগঠনে। উত্তপ্ত ৰ'দৰ বালিৰে চোঁচৰাইছে ছালবোৰ, খহি খহি পৰিছে। কেনেকৈনো সহিম কোৱা মা মৃত্যুৰে কঠোৰ আৰ্তনা। খন্তেক পিছতে মুদি দিম চকুজুৰি। নাইকিয়া হ'ব সকলো সপোন আৰু আশা। সন্তান হাৰা হৈ কান্দিবা মা। হাহাকাৰ লাগি যাব বিচাৰি মোক। সহস্ৰ মৰাশৰ মাজত বিচাৰিলে চাগৈ মোকো পাই যাবা। নালাগে মোৰ সন্মান, নালাগে কোনো উপাধি। মোৰ দৰে সহস্ৰ মৰাশৰ বিনিময়ত যদি স্বাধীন হয় ভাৰত মাতৃভূমি, তাতে লভিম মই অশেষ শান্তি। ৰাস্তাৰ কাষত নালাগে ৰাখিব স্মৃতিৰ বাবে মোৰ মূৰ্তি। ইতিহাসৰ পাতত জিলিকাব নালাগে নাম মোৰ। নৱপ্ৰজন্মই শান্তিৰে থাকিলে সেয়ে হ'ব মোৰ বাবে পৰকালৰ সুখৰ খনি। প্ৰতিজন মহান বীৰ যোদ্ধাসকলৰ আত্মবলিদানত গভীৰ শোক পালন কৰিছোঁ আৰু তেখেতসকলৰ চিৰঞ্জীৱ আত্মাৰ চিৰস্থায়ী শান্তি কামনা কৰিছোঁ আৰু তেখেতসকলক অনুসৰণ কৰি দেশৰ হকে আগবাঢ়ি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ধন্যবাদ।